বন্ধুসকল আপোনালোকে ভাবিছে নিশ্চয় যে এইটো কি পাগল হ'ল নেকি যে ব্ৰাছ কৰিছে সেইটো ভিডিঅ' বনাই ক'ব লাগে নেকি আচল কথা কি জানে বন্ধুসকল আজি কেইবাদিন দি ধাৰাসাৰ বৰষুণৰ ফলত গোটেই আশে পাশে পানী হৈ আছিলে আৰু ওলাই যাব পৰা নাছিলোঁ আৰু ঘৰত নাছিলে কলগেট গতিকে কলগেট নোহোৱাকেনো কেনেকৈ ব্ৰাছ কৰিম আৰু যেনে তেনে আঙুলি দি এজন নিমখে চিমখে দি মাৰি মেলি আৰু এইকেইদিন কামটো চলাই আছিলোঁ তো এবাৰ ওলাই গৈছিলোঁ কিন্তু কি হ'ল এনেকৈ জাষ্ট ওলাই গৈছিলোঁহে মোৰ আগেদি এচৰ পৰা মানে পাৰ হৈ গ'লেই নহয় মানে বুজি পাইছে আপোনালোকে এচৰ পৰা মানে কি এচৰ পৰা মানে কি হ'ল গু কোনোবাই হাগিছিলে হ'বলা গুখিনি আগেদি এনেকৈ বৈ গৈছে এথোপামান আৰু বোলো না নহ'ব লাগিলে দাঁতে নধো কিন্তু উপায় নাই উভতি যি দৌৰিলোঁ ঘৰলৈ পানীত তেনেকৈ পানী পৰি মেলি তাৰপিছত তেনেকৈ থাকিলোঁ আৰু আপোনাৰ কি কয় নিমখে চিমখে যি পাওঁ নিমখ তেল যি পাওঁ নেমু চেমু সেনেকৈ মাৰি মেলি থাকিলোঁ আৰু তথাপি মুখখন ভাল লগা নাছিলে এসপ্তাহমান মূৰত আজি পানী কমিল গতিকে আজি টুথপেষ্ট এটা লৈ আহিলোঁ আৰু পেকেট পূৰা ঘঁহাই ব্ৰাছটো কৰি দিলোঁ তো এইটো কাৰণে ভাবিলোঁ কি চিন হিচাপে ইয়াতে থৈ দিওঁ আৰু আপোনালোকক জনাই দিওঁ নে কি কয়